ছোৱালী দুজনী চিনি পাই নেকি? নাই নেপাওঁ। খুৰা, এই ছোৱালী দুজনী আপোনাৰ কি হয়? এই দুজনী মোৰ ছোৱালী। যদি এই দুজনী আপোনাৰে ছোৱালী, আপুনি কিয় ইমানটো বিচাৰি আছে? আপোনাক মই কেনেকৈ কওঁ? শুনক তেনেকৈ, আজিৰ পৰা কিছু বছৰ আগত দৌৰা অ' দৌৰা, মাজনী মাজনী। অ' আপুনি আহি পালেই, আহক। অঁ আহি পালোঁ দিয়া। হেৰা, মই এবাৰ মাতিলেই মাজনী দৌৰি ওলাই আহে। আজি ইমানকৈ মোটাৰ পিছতো ওলাই অহা নাই যে কিয়? অ' মাজনী, মই যদি ইহঁত দুয়োটাক উলিয়াই দিয়া বুলি কৈ দিওঁ, তেখেতে মোক গালি পাৰিব। নাই নাই, মই একোৱেই নকওঁ। হেৰা হা? কি হ'ল? নাই নাই, মানে মাজনী আৰু ৰিয়া বাবা বান্ধৱী এজনী ঘৰলৈ গৈছে। আজি সিহঁতে নাহে চাগে, তাতে থাকিব। অ' হয় নেকি? ঠিকে আছে, ব'লা এতিয়া ভিতৰত। বাপ ৰে, আজি ভালে ভালে বাচিলো। অ' প্ৰতাপ খুৰা, অঁ আপোনালোকে কিন্তু এইটো ভাল কাম কৰা নাই। আপোনাক বহুত ভাল মানুহ বুলি ভাবিছিলোঁ। চি, আপোনাৰ দৰে দেউতা থকাতকৈ নথকাই ভাল। এয়া তুমি কি কৈছা? মই একো ধৰিবই পৰা নাই। ভালদৰে বুজাই কোৱাচোন। আপোনালোকৰ তৰা আৰু ৰিয়াৰ কথা কৈছোঁ। ক'ত আছে সিহঁত? সিহঁতে কোনোবা বান্ধৱীৰ ঘৰলৈ গৈছে। কি বান্ধৱীৰ ঘৰলৈ? তেনেহ'লে শুনক, আপুনি অহাৰ আগদিনাখন মাহীমাকে সিহঁতক ঘৰৰ পৰাই উলিয়াই দিছে। কি? তুমি সঁচাই কৈছাতো? অঁ মই সঁচাই কৈছোঁ। আপুনি গম পোৱা নাই নেকি? মই আৰু ভাবিছিলোঁ আপুনি গম পাইছে নেকি? প্ৰণালীয়েতো মোক সিহঁতে কোনোবা বান্ধৱীৰ ঘৰলৈ যোৱা বুলি কৈছে। ৰ'বা, তাইক আজি মই ৰিয়াৰ মাজনী ক'লৈ গৈছে? মই কৈছোৱেই দেখোন আপোনাক। কি? সঁচা কথা ক, মাজনী আৰু ৰিয়া ক'লৈ গৈছে? তোক মই ক'বলৈ কৈছো নে? কৈছো তৰা আৰু মাজনী ময়ে খঙতে ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলো, আৰু সিহঁতে সঁচাকৈয়ে ওলাই গুচি গ'ল। কি? তই মোৰ ছোৱালী দুজনী ঘৰৰ পৰা ওলাই গৈছে? তোক মই ছোৱালী দুজনীক চাবলৈ বিয়া পাতিছিলো, শাৰীৰিক সম্পৰ্ক কৰিবলৈ নহয়। মই ভাবিছিলো তোৰ পৰা মোৰ ছোৱালী দুজনীয়ে নিজৰ মাকৰ দৰে মানে। তোক মই বিয়া পাতি বহুত ডাঙৰ ভুল কৰিলো। মই মোৰ ছোৱালী দুজনীক তেনেকুৱা বিচাৰি উলিয়াবই লাগিব। হেৰি শুনকচোন, কলৈ যায়?
আৰু ইমান বছৰ মই এনেকৈ সিহঁতক বিচাৰি আছোঁ। কথাখিনি শুনি মোৰ বহুত বেয়া লাগে। মই আজিলৈকে এই দুজনী ছোৱালীক দেখা নাই। মই আজি ইয়াৰ মানুহখিনিক সোধোঁ, যদি সিহঁতৰ কিবা সন্ধান পাওঁ আপোনাক মই জনাম। ধন্যবাদ দৃষ্টি। ৰবা, এইটো মোৰ ফোন নম্বৰ লোৱা। সিহঁতৰ যদি কিবা খবৰ পোৱা তেনেহ'লে মোক জনাবা। ঠিক আছে খুৰা। মই এতিয়া আহিছোঁ দিয়া। তোরা ও তোরা রিয়া রিয়া তোরা ও তোরা দেউতা তুমি ইয়াত ও মাছি দেউতা ইমান বছৰে তোমাৰ আমালৈ অকণো মনত পৰা নাছিল। পৰিছিল মাছি পৰিছিল। আজি ইমান বছৰে তহঁতক মই বিচাৰি ফুৰিছোঁ। তোৰা ৰিয়া কৰিছে, তাইক দেখা নাইছে। দেউতা বা ভিতৰতে আছে, ৰবা মই মাতি দিছো। বা অ বা কোন আহিছে চোৱাহিচোন। তৰা কোন আহিছে দেউতা তুমি? ও মাছি মই তহঁতক নিবলৈ আহিছোঁ। কি তুমি আমাক নিবলৈ আহিছা? অ ৰিয়া, মই তহঁতক নিজৰ ঘৰলৈ নিবলৈ আহিছোঁ। কিন্তু দেউতা আমি তোমাৰ লগত যাব নোৱাৰিম। যাব নোৱাৰো, কিন্তু তোৰ মাজনী দাদাক এবাৰ সুধিব লাগিব। দাদা কোন দাদা মাজনী? দাদা ৰিয়া কোন আহিছে? আপুনি? দাদা এয়া আমাৰ দেউতা, আৰু দেউতা এয়া আমাৰ দাদা। আজি ইমান দিনে দাদায়ে আমাক পোহপালি আহিছে। ভাইটি, তোমাক যে মই কি বুলি ধন্যবাদ জনাম। তুমি ইমান দিনে মোৰ ছোৱালী দুজনী তোমাৰ লগত ৰাখিলা, তাৰ বাবে তোমাক কোটি কোটি ধন্যবাদ। ভাইটি, মই ইহঁত দুজনীক নিবলৈ আহিছোঁ। দিয়া তৰা যা তলা দাদা তই ভালদৰে থাক। তৰা দাদা আমি মাজে মাজে আহি থাকিম, তই সময় খোৱা বোৱা কৰিবি। ঠিক আছে ভাইটি, আমি আহিছোঁ। বল মাজনী। দাদা আহিছো। তোক আমি বহুত কষ্ট দিছো আৰু কষ্ট নিদিও। তই চিন্তা নকৰিবি, আমি মাজে মাজে ইয়ালৈ আহি থাকিম। খোৱা বোৱা তই ভালদৰে কৰিবি। ব'লা দেউতা। ব'লা মাজনী। তৰা 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 ৰিয়া তৰা তৰা মুখেৰে নাযাবি তৰা। তৰা তৰা ৰিয়া তহঁতে মুখেৰে নাযাবি নাযাবি তৰা তৰা তৰা।
তই কিবা বেয়া খবৰ দেখি আছিলি নেকি? তোরা তহঁতে মোক কেতিয়াও এৰি নাযাবি দে মই তহঁতৰ অবিহনে থাকিব নোৱাৰিম দাদা আমি তোক এৰি কলৈকো নাযাওঁ সদায় তোৰ লগতে থাকিম দাদা কি হৈছে তোৰ ভিতৰৰ পৰা তোৰ চিঞৰ শুনিছো তই ঠিকে আছো তো নাই বা দাদাই কিবা বেয়া সপোন দেখিছে আমি হেনো দাদাক এৰি গৈছো নাই নাই দাদা তোক আমি কেতিয়াও এৰি নাযাওঁ এতিয়া তই যা ভাত ধুই আহ মই চাহ বনাম দাদা তই যদি এনেকৈ মন মাৰি থাক মই কিন্তু নৈৰ ঘাটলৈ গুচি যাম কি নৈৰ ঘাটলৈ যাবি কিন্তু কিয় ছাগলীজনী ঘাঁহ খুৱাব লাগিব নহয় হয় নেকি তোৰ মানে পেটটো কামিব হ'ল দোস্ত মই এটা কথা ভাবিছো কি কথা উৰাজাহাজ এখন বনাও নেকি উৰাজাহাজ বনাবি মোৰ তলত মতে লিখিব পৰা হোৱা নাই আৰু তই উৰাজাহাজ বনাবি কিয় নোৱাৰো নেকি নোৱাৰ তো কালি ৰাতি বনাইছো কি কালি ৰাতি বনাইছা সপোনত সপোনত তোৰ লগতে কি হব যা দিয়া পঢ়ৰ গৈ অকণমান আজি নপঢ়ো দে জাহাজখনে বনাও কি জাহাজ বনাবি যাবলৈ কৈছো যা বনাও নেকি কৈছা নে তই